নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ধুনীয়া টেষ্টি চিকেন ৰেচিপি এটা। ব'লক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই লেগ পিচকেইটা ধুনীয়াকৈ মছলাখিনি সানি ল'লোঁ। মছলাখিনি মই লৈছোঁ মিট মছলা, জিৰা, নহৰু আৰু আদা পেষ্ট আৰু গৰম মছলা ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। আৰু এতিয়া ইয়াত ধুনীয়াকৈ সানি দিছোঁ আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে। আৰু বনাই খালেতো আৰু বহুত সোৱাদ হ'বই। আৰু আনফালে আছে এইখিনি চিকেন, এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। ধুনীয়াকৈ পিঁয়াজ সানি গোটেই মছলাখিনি দি দিছোঁ। আজি আলুৰ লগত নবনাওঁ আৰু পিঁয়াজৰ লগতে বনাম মাংসখিনি। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। এইয়া কেৰাহীত দি দিলোঁ লেগ পিচ, ধুনীয়াকৈ ফ্ৰাই হৈ আছে আৰু ধুনীয়া গোন্ধ ওলাই আছে আৰু দেখিয়ে খাওঁ খাওঁ লাগি আছে। আৰু আনফালে এই দুপিচ থৈ দিছোঁ, ফ্ৰাই কৰি ল'ম গোটেইখিনি। এয়া চাওক কি ধুনীয়া কালাৰ উঠিছে। ফাইনেলি আমাৰ লেগ পিচ হৈ গ'ল। এয়া চাওক কি ধুনীয়া কালাৰ উঠিছে। এয়া ধুনীয়াকৈ সিজিলে। এয়া চাওক কি ধুনীয়া দেখিছে আৰু খায়ো বহুত ধুনীয়া লাগিব। এয়া হালধি দি দিছোঁ আৰু এয়া জিৰা, লগতে এয়া চিকেন মছলা দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত মাংসখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া মই মাংসখিনি দি দিম ইয়াতে। এয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া আদা নহৰু পেষ্টখিনিও লগতে দি দিছোঁ। ধুনীয়াকৈ লৰাই কৰি লৈ ঢাকোন লগাই দি দিম। এয়া চাওক আমাৰ মাংস প্ৰায় সিজিছে আৰু কি ধুনীয়া গোন্ধ আহি আছে। এয়া দেখিছেনে কি ধুনীয়া হৈছে চাওকচোন। চাওক কি ধুনীয়া কালাৰ উঠিছে আৰু এইখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া গৰম পানী ইয়াত ঢালি দিম। এয়া আমাৰ পিঁয়াজ দি বনোৱা মাংস, কি ধুনীয়া কালাৰ উঠিছে চাওক। আৰু এইটো চাইডে লেগ পিচ। এতিয়া খাওঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো। বহুত ধুনীয়া লাগিছে, পুৰা টেষ্টি হৈছে মাংসখিনি।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।